हेलो फ्रेंड्स सकल आपनालोকৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা ভিডিও লৈ আহিছো যিসকল কৃষকে পিএম কিষাণ সম্মান নিধি আঁচনিৰ পৰা টকা পাইছে আৰু যিসকলে এতিয়ালৈকে টকা পোৱা নাই বা এটা কিস্তি পোৱাৰ পিছত কোনো ধৰণৰ আৰু টকা পোৱা নাই এই সকলো কৃষকে কৰিব লাগিব এই কেৱাইসি ফৰ্ম ফিলআপ এই কেৱাইসি ফৰ্ম ফিলআপটো ক'ত যায় কৰিব লাগিব আৰু কেনেকৈ কৰিব লাগিব আপোনালোকক সম্পূৰ্ণ তথ্য সঠিকভাৱে বুজাই দিয়া হ'ব আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট ভিডিওটো প্ৰথমৰ পৰা হেকলৈ মনোযোগ সহকাৰে চাই থাকিব প্ৰথমে আপোনাৰ কম্পিউটাৰত থকা নাইবা আপোনাৰ এন্ড্ৰইড মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব ওপেন কৰাৰ পিছত সাৰ্চ কৰিব পিএম কিষাণ এইখিনি লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে এনে ধৰণে পেজ আহিব তাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব www.pmkishan.gov.in এইটো লিংকত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে পিএম কিষাণ সম্মান নিধি অফিচিয়েল ৱেবছাইটত এনে ধৰণে আপোনালোকে আহি যাব এইটো পেজত আহাৰ পিছত আপোনালোকে লক্ষ্য কৰিলে চাব যে ৰঙা আখৰেৰে এটা সেন্টেন্স দৌৰি আছে ই কেৱাইসি ম্যান্ডেটৰি ফৰ পিএম কিষাণ ৰেজিষ্টাৰ ফাৰ্মাৰ্স প্লিজ ক্লিক ই কেৱাইসি অপশন ইন ফাৰ্মাৰ কৰ্নাৰ ফৰ আদাৰ বেসড ওটিপি অথেন্টিকেশন এন্ড ফৰ বায়োমেট্ৰিক অথেন্টিকেশন কন্টেক্ট নিয়াৰেষ্ট সিএসসি সেন্টাৰ এইখিনিতে কোৱা হৈছে যে পিএম কিষাণ পঞ্জীভুক্ত কৃষকসকলৰ বাবে ই কেৱাইসি বাধ্যতামূলক আধাৰ আধাৰিত ওটিপি প্ৰমাণীকৰণৰ বাবে আৰু বায়োমেট্ৰিক প্ৰমাণীকৰণৰ বাবে ওচৰত থকা সিএসসি সেন্টাৰৰ সৈতে যোগাযোগ কৰিবলৈ দিছে ইয়াতে স্পষ্টকৈ লিখা আছে আপোনালোকে যেতিয়া ওয়েবসাইটটো ওপেন কৰিব তাতে আপোনালোকে এনে ধৰণে চাব পাৰিব আৰু এই ই কেৱাইসি কৰাৰ সময়ত যদি আপোনালোকৰ কিবা প্ৰবলেম আহে তেনেহলে আপোনালোকে হেল্পলাইন নম্বৰত কল কৰি জানিব পাৰিব বা কোনো ধৰণৰ তথ্য আপোনালোকে বুজি নাপালে হেল্পলাইন নম্বৰত কল কৰিব পাৰিব এই হোম পেজত হেল্পলাইন নম্বৰটো দিয়া আছে আপোনালোকে লক্ষ্য কৰিলে চাব ওপৰত এনেকে দিয়া আছে পিএম কিষাণ হেল্পলাইন নম্বৰ 155261-011243060 এইটো হল পিএম কিষাণ সম্মান নিধি হেল্পলাইন নম্বৰ আপোনালোকে ইয়াতে দুটা নম্বৰ দেখা পাব এই দুটা নম্বৰৰ ভিতৰত যিকোনো এটা নম্বৰত কল কৰি আপোনালোকে সহায় লব পাৰিব এতিয়া কথা হল যে পিএম কিষাণ সম্মান নিধিত যিসকল কৃষকে অলৰেডি ৰেজিষ্টাৰ কৰিছে বা ফাৰ্ষ্ট কিস্তি বা সেকেন্ড কিস্তি পাইছে সকলোৱে এইটো ওয়েবসাইটত আধাৰ কেৱাইসি কৰাটো বাধ্যতামূলক আৰু এই আধাৰ কেৱাইসি টো কেনেকৈ কৰিব লাগে আপোনালোকক দেখুৱাই আছো আপোনালোকে এইটো পেজত অলপ স্ক্ৰল ডাউন কৰিলে চাব ৰাইট সাইডত ফাৰ্মাৰ কৰ্নাৰ দিয়া আছে ইয়াৰ তলত সুন্দৰকৈ দিয়া আছে ই কেৱাইসি নিউ এটা আপডেট আহিছে ইয়াতে আপুনি যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনে ধৰণে পেজটো আহি যাব ইয়াতে আছে আধাৰ ই কেৱাইসি কৰাৰ বাবে প্ৰথমে ইয়াতে আপোনাৰ আধাৰ নাম্বাৰ এন্টাৰ কৰিব লাগিব এনে ধৰণে আধাৰ নাম্বাৰটো এন্টাৰ কৰাৰ পিছত ইমেজ টেক্সট ইয়াতে আপোনাৰ ইমেজ কোডটো সুন্দৰকৈ শুদ্ধভাৱে ইয়াতে লিখি দিব এনেকৈ ইমেজ টেক্সটটো ফিলআপ কৰাৰ পিছত আপুনি সাৰ্চ অপচনত ক্লিক কৰি দিব সাৰ্চ অপচনত ক্লিক কৰি দিয়াৰ লগে লগে চাব ওপৰৰ পৰা এটা মেছেজ আহি আছে ৰেকৰ্ড নট ফাউণ্ড মানে অলৰেডি এইটো ওয়েবসাইটত ই কেৱাইসি সম্পৰ্কে আপডেট চলি আছে ইয়াৰ উপৰিও যে আধাৰ ই কেৱাইসি টো সিএসসি সেন্টাৰত যাই কৰিব লাগিব এতিয়া আপোনালোকক সিএসসি লগইন কৰি দেখুৱাম যে তাতে আধাৰ ই কেৱাইসি টো হয় নেকি এতিয়া মই সিএসসি লগইন কৰিলো সিএসসি লগইন কৰাৰ পিছত এনে ধৰণে পেজটো আহি যাব এইটো কাম যেহেতু সিএসসিৰ সহায়ত কৰিবলৈ দিছে এইভাবে আপোনালোকে এইটো ভিডিও গুৰুত্ব সহকাৰে চাই থাকিব তো এনে ধৰণে যেতিয়া পেজটো আহি যাব ইয়াতে ওপৰত বহুত কেইটা অপচন দেখা পাব কাৰেক্ট আধাৰ নাম্বাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন এডিট ফাৰ্মাৰ ডিটেইলছ নো দা বেনিফিচিয়াৰী ষ্টেটাছ মেক পেমেন্ট ওটিপি বায়োমেট্ৰিক আধাৰ অথেন্টিকেশন ষ্টেটাছ ৰেজিষ্টাৰ ফাৰ্মাৰ ৰিপোৰ্ট লগ আউট আধাৰ ই কেৱাইসি কৰাৰ বাবে যেতিয়া আপুনি সিএসসি লগইন কৰিব সিএসসি লগইন কৰাৰ পিছত ইয়াতে যেটো আপোনালোকে অপচন দেখা পাইছে ওটিপি বায়োমেট্ৰিক আধাৰ অথেন্টিকেশন এইটো অপচনত ক্লিক কৰিব লাগিব চাওক এইটো অপচনত ক্লিক কৰাৰ পিছত ইয়াতে এটা মেছেজ আহি আছে এক্সেছ এৰৰ প্লিজ ট্ৰাই আফটাৰ সাম টাইম গো টু pmkishan.gov.in চাওক সিএসসিৰ সহায়ত যদি আপুনি আধাৰ ই কেৱাইসি কৰিবলৈ যায় তথাপিও কিবা প্ৰবলেম আহি আছে গতিকে আপোনালোকে টেনচন লব নালাগে বা ভয় খাব নালাগে এই ওয়েবসাইটত অলৰেডি কাম চলি আছে এইটো সম্পৰ্কে সোনকালে এইটো সিস্টেম ঠিক হৈ যাব আপোনালোকে আপোনালোকৰ ওচৰত থকা সিএসসি সেন্টাৰত গৈ এই কামখিনি সমাধান কৰিব পাৰিব ইয়াৰ উপৰিও এইটো ভিডিওৰ জৰিয়তে আপোনালোকক এটা ইনফৰমেশন দিবলৈ খুজিছো যদি আপোনালোকৰ কোনোবাই পিএম কিষাণ সম্মান নিধিত ৰেজিষ্টাৰ কৰিছে তাতে কিবা কিবি ফেইলিয়ৰ হৈ আছে
ৰিজন হৈ আছে তেতিয়াহলে আপোনালোকে ৰাইট সাইডত এটা অপচন দেখা পাব এডিট আদাৰ ফেইলৰ ৰেকৰ্ডছ এইটো অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেধৰণে পেজটো আহি যাব ইয়াতে আপোনালোকে সাৰ্চ কৰাৰ বাবে বহুত কেইটা অপচন পাব আধাৰ নাম্বাৰৰ সহায়ত আপুনি সাৰ্চ কৰিব পাৰিব লগতে একাউন্ট নাম্বাৰৰ সহায়ত তাৰোপৰি মোবাইল নম্বৰ বা ফাৰ্মাৰ নেমৰ সহায়ত আপুনি সাৰ্চ কৰিব পাৰিব মই একাউন্ট নম্বৰৰ সহায়ত সাৰ্চ কৰি আছো এনেকৈ আপোনাৰ একাউন্ট নাম্বাৰ নাইবা আধাৰ নাম্বাৰ নাইবা মোবাইল নাম্বাৰ এন্টাৰ কৰাৰ পিছত ইয়াতে আপোনাৰ ইমেজ টেক্সটটো শুদ্ধভাৱে এন্টাৰ কৰিব ইয়াৰ পৰা চাই এনেকৈ ইমেজ টেক্সট এন্টাৰ কৰাৰ পিছত সাৰ্চ অপচনত ক্লিক কৰিব চাওক সাৰ্চ অপচনত ক্লিক কৰি দিয়াৰ লগে লগে তলত ইনফৰমেশন শো কৰিছে ইয়াতে ৰেফাৰেন্স নাম্বাৰ মানে ফাৰ্মাৰ আইডিটো শো কৰিছে লগতে ফাৰ্মাৰ নেম শো কৰিছে এনেকৈ মোবাইল নাম্বাৰ XX বুলি আহিছে সকলোখিনি ডিটেইলছ শো কৰিছে ইয়াতে আপুনি আপোনাৰ ইনফৰমেশন খিনি এডিট কৰি লব পাৰিব এডিট অপচনত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেধৰণে অপচন আহিব ইয়াতে আপোনাৰ নামটো যদি ভুল আছে নামটো শুদ্ধকৈ দিব পাৰিব এনেকৈ নামটো লিখাৰ পিছত ইয়াতে আপোনাৰ নতুন এটা মোবাইল নাম্বাৰ আপডেট কৰি দিব পাৰিব মই নতুন এটা মোবাইল নাম্বাৰ ইয়াতে এন্টাৰ কৰি আছো মোবাইল নাম্বাৰ এন্টাৰ কৰাৰ পিছত ৰাইট সাইডত আৰু এটা অপচন দেখা পাব নিউ আধাৰ নাম্বাৰ ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো শুদ্ধভাৱে এন্টাৰ কৰি দিব এনেকৈ আপুনি সকলোখিনি ডিটেইলছ ফিল আপ কৰাৰ পিছত আপডেট অপচনত ক্লিক কৰিব আপডেট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনাৰ আপডেটেড সাকসেসফুলি বুলি দেখুৱাব ইয়াতে মোৰ এই কাৰণেই দেখুৱা নাই মই আগতে অলৰেডি সাবমিট কৰিছো আৰু ইয়াতে লিখা হিচাপ আপোনালোকে চাব পাৰিব দিস ৰেকৰ্ড অলৰেডি আপডেটেড অৰ দিস আধাৰ নাম্বাৰ হেজ গিভেন বাই এনাদাৰ ফাৰ্মাৰ ইয়াৰ পৰা আপোনালোকে নিশ্চয় বুজি পালে গতিকে মোৰ ভিডিঅটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহলে ভিডিঅটো অৱশ্যই এটা লাইক কৰিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব